আজি প্ৰথম খবৰটো হৈছে 2 নৱেম্বৰৰ পৰা ৰাজ্যত স্কুলসমূহ খোলাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আৰু পুৱা 8:30 বজাত খুলিব লাগিব স্কুলসমূহ লগতে পুৱা 50% আৰু বিয়লি 50% শিক্ষাৰ্থী আহিব লাগিব স্কুল খোলাৰ 15 দিনৰ পাছত স্বাভাৱিক হ'ব পাঠদান আনহাতে এইবাৰ পাঠ্যক্ৰমৰ বোজা কমাই দিয়া হ'ব আনহাতে সকলো শিক্ষাৰ্থীকে পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰা হ'ব আৰু শ্ৰেণী কথা সৰু হলে অডিটৰিয়ামত ক্লাছ কৰিব লাগিব ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে অনলাইন ক্লাছ কৰিলেও কোনো আপত্তি নাথাকিব আৰু স্কুললৈ সন্তানক পঠোৱা নপঠোৱাক লৈ সিদ্ধান্ত ল'ব অভিভাৱকে আনহাতে শিক্ষানুষ্ঠানৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব কোভিড চেণ্টাৰসমূহ আৰু স্কুল খুলিলে মানিব লাগিব কোভিড প্ৰটকল ইফালে অনলাইন আৰু অফলাইন দুটা পদ্ধতিতে চলি থাকিব উল্লেখযোগ্য যে পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহেও মানিব লাগিব এই নিয়ম প্ৰতিটো শ্ৰেণীৰ 20ৰ পৰা 25 জন ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব বুলি সংবাদ মাধ্যমত মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পিছৰ খবৰটো হৈছে নৱেম্বৰ মাহত সাধাৰণ স্কুললৈ পৰিৱৰ্তন হ'ব মাদ্ৰাছাসমূহ যিবোৰ মাদ্ৰাছাত ধৰ্মীয় শিক্ষা দিয়া হয় সেইবোৰ মাদ্ৰাছা বন্ধ কৰা হ'ব আৰু এই সন্দৰ্ভত নৱেম্বৰ মাহত ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিব আনহাতে সংস্কৃতি টলসমূহ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব আৰু যিসকল শিক্ষাৰ্থী বৰ্তমান মাদ্ৰাছাত পঢ়ি আছে তেওঁলোকে পাছ কৰালৈ পঢ়িব আৰু নতুনকৈ নামভৰ্তি কৰিবলগীয়া শিক্ষাৰ্থীয়ে হাইস্কুল হিচাপে নামভৰ্তি কৰিব লাগিব ইয়াৰ পিছৰ খবৰটো হৈছে বিনা অটিপিৰে উপলব্ধ নহ'ব LPG চিলিণ্ডাৰ 1 নৱেম্বৰৰ পৰা সলনি হ'ব নিয়ম আৰু আগন্তুক দিনত অটিপি অবিহনে উপলব্ধ নহ'ব LPG চিলিণ্ডাৰ আৰু এতিয়া আপোনাৰ ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ হোম ডেলিভাৰী প্ৰক্ৰিয়াও আগৰ দৰে নাথাকিব 1 নৱেম্বৰৰ পৰা সলনি হ'ব বিতৰণ প্ৰণালী খবৰ অনুসৰি তেল কোম্পানীবোৰে চুৰি প্ৰতিৰোধ আৰু সঠিক গ্ৰাহকক চিনাক্ত কৰাৰ বাবে নতুন LPG চিলিণ্ডাৰৰ নতুন বিতৰণ প্ৰণালী আৰম্ভ কৰিব আৰু এই নতুন সিস্টেমটোৰ নাম DAC অৰ্থাৎ ডেলিভাৰী অথেন্টিকেশ্যন কোড আৰু এই প্ৰণালীটো প্ৰথমে 100খন স্মাৰ্ট চিটিত ৰূপায়ণ কৰা হ'ব পৰৱৰ্তী সময়ত আন চহৰলৈ এই নিয়ম সম্প্ৰসাৰিত হ'ব ইতিমধ্যে জয়পুৰত ইয়াৰ পাইলট প্ৰকল্প চলি আছে আৰু নতুন প্ৰণালীয়ে সেইসকল গ্ৰাহকৰ সমস্যা বৃদ্ধি কৰিব যিসকলৰ ঠিকনা আৰু মোবাইল নম্বৰ ভুল আছে আৰু ইয়াৰ ফলত সেই লোকসকলক চিলিণ্ডাৰ প্ৰদান বন্ধ কৰাৰ সম্ভাৱনা আছে ইয়াৰ পিছৰ খবৰটো হৈছে পুনৰ জৰাজীৰ্ণ ৰূপত পুৰণি শৰাইঘাট ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথমখন দলঙৰ পুনৰ জৰাজীৰ্ণ অৱস্থা আৰু যাতায়াতৰ বাবে এতিয়া বিপদ সংকুল হৈ পৰিছে পুৰণি শৰাইঘাট দলং আৰু দলংখনৰ বিভিন্ন ঠাইত সৃষ্টি হৈছে গাঁতৰ ফলত যিকোনো সময়ত দলংখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে আৰু এতিয়া সৃষ্টি হোৱা গাঁতৰ বাবে শৰাইঘাটৰ উত্তৰ দিশে হোৱা অত্যাধিক যান-জঁটৰ বাবে এতিয়া নতুন শৰাইঘাট দলঙেৰে যান-বাহনৰ প্ৰৱেশৰ লগতে নামনি দিশৰ পৰা অহা বাহনো আহিবলৈ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কিন্তু আশ্চৰ্যজনকভাৱে মাত্ৰ 16 মাহ পূৰ্বে 9 কোটি টকা ব্যয় কৰি বহুদিন ধৰি মেৰামতি কৰা এই দলংখন ইমান কম সময়ৰ ভিতৰতে কিয় ধ্বংস হৈ পৰিল সেই ক্ষেত্ৰত প্ৰশ্নৰ সৃষ্টি হৈছে আৰু বিশেষকৈ কামৰ দায়িত্ব লাভ কৰা বিষয়া ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে এই অৱস্থা হোৱা বুলি সচেতন লোকসকলে মন্তব্য কৰিছে উল্লেখযোগ্য যে বহু ইতিহাসৰ সাক্ষী এই দলংখনৰ ওপৰেদি দৈনিক যাতায়াত কৰি আছে হাজাৰ হাজাৰ সৰু বৰ বাহনৰ লগতে গধুৰ মালবাহী ট্ৰাকে